Hello guys, welcome to my new vlog আৰু আজি হ'ল বিহু মাঘ বিহু সেইবাবে আমাৰ দাদাক নাৰিকলখিনি কাটিবলৈ দি দিলোঁ। সি যিমান নাৰিকল আছিলে কাটিলে আৰু তাৰপৰা মই এইখিনি নাৰিকল ৰুকি মেলি লৈছোঁ। পিঠা বনাব লাগিব ন, সেইবাবে তাৰপিছত শুকান পিঠা বনাম বুলি ভাবিছোঁ আৰু নাৰিকল লাডু বনাম বুলি ভাবিছোঁ আৰু এতিয়া মই সেইটো কাৰণে কৰিবলৈ কাৰণে লৈ ল'লোঁ আৰু এটা কৰি ল'লোঁ, কেইবাটাও কৰিলোঁ মানে এটা নহয়। তাৰপিছত এইখিনি কৰিলোঁ, চব ইমানখিনি ওলালে ইয়াতে। তাৰপৰা আমি পিঠালৈ গৈ আছোঁ এতিয়া। এইখিনি নাৰিকলখিনি কৰা হৈ গ'ল কমপ্লিট, ইমানখিনি ওলালে দুটা থালি। আৰু ইয়াতে মই চাউল তিয়াই থৈছোঁ, এইখিনি চাবলৈ পাৰে আপোনালোকে। ইয়াত চাউল তিয়াই শুকাবলৈ দিলোঁ, শুকাই মেলি পানীখিনি গাড়িলে আৰু এতিয়া খুন্দুনাটো ওলাই ল'লোঁ খুন্দিবলৈ কাৰণে। চাউলখিনি মায়ে খুন্দুনাত চাউলখিনি ভৰাই আছে। আমাৰ ইয়াত ঢেঁকী পাবলৈ নাই, সেইবাবে খুন্দুনাতে খুন্দিবলগীয়া হৈছে। এতিয়া মই আৰু মই চালিবলৈ কাৰণে লৈছোঁ, মায়ে খুন্দি আছে আৰু মা মানে পাপাক মাতিছে খুন্দিবলৈ কাৰণে। পাপা আৰু দাদাক সহায় কৰি দিবলৈ কাৰণে অলপ মাতিছে। এতিয়া মই চালি আছোঁ আৰু পাপা খুন্দি আছে চাউলখিনি পিঠা বনাবলৈ কাৰণে। তাৰপিছত ইয়াতে জুই জ্বলাই থৈছোঁ বাহিৰতে, আৰু ইয়াত পিঠা নপুৰোঁ মানে এনেই জুইটো জ্বলাই থৈছোঁ। তাৰপৰা ফুৱাবলৈ কাৰণে লাগে ন, বিহু বুলিলে বাহিৰত জুই ফুৱাবলৈ লাগে। তাৰপৰা পিঠা ভিতৰত পুৰিম। আৰু এইপিনে আছে আমাৰ দাদা আছে আৰু আমাৰ পপি আছে, আমাৰ গপু আৰু মই ইয়াতে নাৰিকল লাডুখিনি বনাই আছোঁ। আৰু ৰাতিয়ে হৈ গ'ল এতিয়া বৰ্তমান, সেইবাবে আমি নাৰিকল লাডুখিনি দুটাই মিলি ধুমা ধুম বনাই লৈছোঁ। তাৰপিছত পিঠা পুৰিবলৈ আছে, আকৌ খানা বনাবলৈ আছে, সেইবাবে বহুত টাইম হৈ যায়। সেইটো কাৰণে যিমানখিনি পাৰিছোঁ সোনকালে নাৰিকল লাডুখিনি বনাই লৈছোঁ। আৰু এইবাৰ ইমান পিঠা চিঠা বনোৱা হোৱা নাই, কাৰণ মানে আমি পিকনিক এটা ওলাম বুলি ভাবিছোঁ। সেইবাবে মানে ইমান মানে পিঠা বনোৱা নহ'লে আমাৰ মানে বিহুত বহুতখিনি পিঠা বনোৱা হয়। এইখিনি নাৰিকল লাডুখিনি ওলালে, যিহেতু আমাৰ নাৰিকল ঘৰৰে হয়। এতিয়া পিঠা পুৰিবলৈ ল'লোঁ। এইপিনে মই পুৰি আছোঁ পিঠা আৰু মায়ে ভিডিঅ' কৰি আছে, সেইবাবে ইমান মানে দেখুওৱা নহ'ল ভালকৈ। কিন্তু পিঠাখিনি পুৰিছোঁ, মায়ে পুৰিছে ময়ো পুৰিছোঁ, দুয়োজনে মিলি কিনে পিঠা পুৰিছোঁ। বিহু পাৰ হ'ল বাৰু, মই ভিডিঅ'টো এডিটিং দেৰিকৈ কৰিছোঁ, আপলোডো দেৰিকৈ হৈছে, বেছি লং সেইটো কাৰণে নকৰিলোঁ ভিডিঅ'টো। তাৰপৰা মই পিকনিকৰ ভিডিঅ' দিম বুলি ভাবিছোঁ, সেইবাবে এইটো শ্বৰ্টকৈ এডিটিং কৰি কিনে দি দিছোঁ। গা ভাল নাছিলে, সেইবাবে ভিডিঅ'টো এডিটিং কৰা নহ'ল। তাৰপৰা আজিলৈ আহিছোঁ, বেছি লং নকৰোঁ মই ভিডিঅ'টো। নেক্সট ভিডিঅ'ত আকৌ লগ পাম, বাই বাই। বহুত সোনকালে লগ পাই আছোঁ আপোনালোকৰ লগত।